तो गाइज वेलकम बैक टू माय न्यू वीडियो। तो गाइज आज आमी इमान हुनकाले कत गई आছো আপোনালোকে গম পায় না নাই? গম নাপায় চাগে আই থিংক। তো চাওক এইপিনে সবই রেডি, আমি গৈ আছো পিকনিক কলেজ ট্রিপ। তো চাওক এইপিনে বক্স টক সব রেডি হৈ গল, এইপিনে আল্ট্রা রেডি হৈ আছে। তো আমার সাইল চিদি সবই রেডি হৈ আছে। এতিয়া আমার পিকনিক ম্যানেজমেন্ট করা মেইন মানুহজনে কিবা কব আপোনালোকক। গাইজ আমি আজি পিকনিকলৈ গৈ আছো, গতিকে আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব যাতে আমি ভালদৰে প্লেছখন চাব পাৰো। তো এইখিনি আৰু আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব আৰু চেনেলটো লগতে সাবস্ক্রাইব কৰি দিব। তো চাই থাকক ভিডিঅ'টো। তো বলক আপোনালোকক আগত গৈ দেখাই আছো আল্ট্ৰাৰ ভিতৰত কিমান মানুহ আছে। তো বলক চাই থাকক। তো এতিয়া আহি পালো আল্ট্ৰা, একদম চাব পাৰি ইয়াত বহি আছে একদম ধুনীয়াকে। এতিয়া আহি বহি গলো নিজৰ নিজৰ জেগাত, একদম চবেই বহি আছে ধুনীয়াকে। মোৰ লগত আছে আমাৰ আনোৱাৰ দা। তো এতিয়া বলক আপোনালোকে ভিডিঅ'টো পুৰা চাব দে, পুৰা এনজয় হ'ব, আপোনালোকে চাই থাকিব দে। আৰু পিকনিক মানে হ'ল অনলি ডান্স এনজয় আৰু এইবোৰেই। আৰু চাইল চিটো পিনে তুমি কিবা কৈ দিয়া, তুমি নহ'লে পিকনিক আদৰো এইটো আগৰ পৰা মই কৈ আহিছো, এতিয়া তুমি কিবা কৈ দিয়া। ঠিক আছে, এতিয়া আমাৰ গাড়ীখন ধুনীয়াকে ষ্টাৰ্ট কৰি লাহে লাহে গৈ আছে আৰু এইপিনে আমি সবেই এনজয় কৰি কৰি গৈ আছো। বলক আমি এনজয় কৰি কৰি গৈ থাকো। ফাইনালি 3 ঘণ্টা ধৰি আহি আহি পাই গলো প্লেচ, একদম চাব পাৰে উমৰাংচু। তো চবেই আহি গ'ল। এতিয়া আমি পাইছো 12টাত, একদম মাছ চাত ভাঙি গ'ল, কাৰণ হ'ল পুৰা হাল্লা কৰি আহিছো ন। উমৰাংচুতো একো নাই বুজিছে গাইজ, উমৰাংচু চাবলৈ ইয়াত একো নাই। আপোনালোকে যদি ভাবিছে আহিম কিন্তু নাহিব, একো বস্তু নাই। আপোনালোকে চাওক এনেকুৱা এটা গ'ল ফিল্ড, এইটো আপোনালোকে চহৰত গ'লে পাই যাব। আৰু এনেকুৱা ৰিভাৰ এখন আছে, চাব পাৰে চাইডত পাহাৰ চাহাৰ অলপ আছে, ইহঁত চবেই তাত ৰখি আছে। মানে কাৰো মানে এইটো প্লেচ পচন্দ হোৱা নাই। এইপিনে কিবা কিবি আছে। আজি মানুহে নাই, 2 তাৰিখ মানুহ আহিব লাগে বহুত বেছি, কিন্তু কোনো নাই ইমান। এভাৰেষ্ট আছে এৰিয়া কৰি, এইটো কি কয় এইটো চাই আছে। এইপিনে খাবলৈ কিবা কিবি দি আছে। কাকা কি দি আছে? একদম ফ্ৰুট চুট কণী লৈছে, ব্ৰেড এটা দিলে হ'ব, ইমান নালাগে। এই ব্ৰেড ইমান খাব নোৱাৰি, এটা তো গাইজ আপেলটো চাওক হা, সাইজটো অলপ ডাঙৰ আৰু সৰু থাকিব লাগে। ব্ৰেড খাই খাই ঘূৰি আছো বুজিছে, একো ভাল লগা নাই। কি কৰিম, উপায় নাই নহয়। লগৰকেইটা কৈছে বোলে ভাল প্লেচ এখনত যাব, সেইকাৰণে আমি ৰেডি হৈ আহিছো ন। এতিয়া ক'ত লাগিছে? চহৰত বুজিছে। আৰু আপোনালোকে জিন্দিগীত উমৰাংচু আহিব, একো নাই চাবলগীয়া বস্তু একো নাই। আৰু বৰ্ড এখন আছে, এইটো আপোনালোক আগত দেখাই আছো। চাব, এই বৰ্ডত উঠি ঘূৰিলে 100 টকা চাৰ্জ কাটা, মাত্ৰ 2 ৰাউণ্ড দিব 5 মিনিট। কি আছে নাজানো। এতিয়া ব্ৰেড খাই আছো, ভোক লাগি গ'ল, আৰু কিবা কিবি আগত চাওক পাওঁ নেকি, তেতিয়াহ'লে খাই ল'ম। আৰু আপোনালোকে এতিয়া মানে আমি গৈ আছো কিবা খাবৰ কাৰণে, মানে একদম ভোক বহুত বেছি লাগি গ'ল বুজিছে। এতিয়া ইয়াত আহিলো, ইয়াত মানে দোকান চোকানৰ একো ব্যৱস্থা নাই। এইটো বস্তু বেয়া লাগিছে ন, বহুত বেয়া লাগিছে। একো মানে দোকানৰ একো ব্যৱস্থা নাই, কোনো ধৰণৰ দোকান নাই। সেইকাৰণে বহুত এই তাৰ পৰা আমি আগত গৈ আছো। এতিয়া গৈ আছো যাতে কিবা এটা খাব পাৰোঁ, বহুত ভোক লাগি গ'ল ন। বহুত টাইম ঘূৰাৰ পিছত এতিয়া পাই গ'লো হোটেল, একনৰ হোটেল। ইয়াত গৈ এতিয়া অলপ খাই লওঁ পেট ভৰাই। তো এতিয়া পুৰি বনাব দিছোঁ, এতিয়া চব্জি গৰম কৰি আছে আৰু পুৰি ভাইটিজনে দিব। উপায় নাই আৰু, ঠাণ্ডা বস্তু খাব লগা হৈ আছে, কাৰণটো গম পায় আপোনালোকে। তো এতিয়া খাই লওঁ, পিছত লগ পাই আছোঁ। পুৰি 3টা দি দিলে আৰু চব্জি, পিঁয়াজ লৈ আহিব দাদা। হা, উপায় নাই, খাব লাগে আৰু কি কৰিবা, উপায় নাই, তো খাই লওঁ। এতিয়া আমি একদম উমৰাংচু যিখন এক মেইন পিকনিক প্লেচ, তাতে আমি চাইডেদি গৈ আছোঁ। নদী, এয়া হ'ল মেইন প্লেচ। নদী এখন পাব ইয়াত আহি আপোনালোকে। সেই তাত যে দেখিছে বোট পাই যাব, আৰু পাব তাত সেইপিনে দ্বীপ এখন আছে, তাত যাব পাৰিব বোৰ্ডেৰে যদি আপোনালোকে যাব বিচাৰে। এইখিনি আৰু উমৰাংচু। তো চাই থাকক, আগত আপোনালোকে আৰু কিছুমান বস্তু থাকিলে দেখাব চেষ্টা কৰিম, তো চাই থাকিব দেই। তো এতিয়া আমি নদীৰ কাষত ৰখি আছো। এইপিনে আছে চাৰিল। কেনেকুৱা লাগিছে তোমাৰ ইয়াত আহি? বেয়া মজা লাগিছে, বহুত ধুনীয়া জেগা, বেয়া মজা লাগিছে। কিন্তু কিবা ভাল লাগে নালাগত, নদীৰ চাইডত বহি হাৱা আহিছে, বহুত ধুনীয়া নেচাৰেল যিটো ফিলিং, মানে এইটো বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। তো এইপিনে ফটো চটো ছবি মাৰি আছে, আৰু এইপিনে খানা খোৱা প্লেচ। তো এইখিনি আৰু ইয়াত এতিয়া বুট দি ঘূৰাৰ কাৰণে টিকেট 2টা কাটিব লাগে, এতিয়া কাটি আছো। তো বলক
দাম ইমান বেছি নহয় 100 টকা হা মই আৰু এইপিনে মুজাকিৰ দুইটাই যাম তো বলক চাই থাকিব বৰ্ডত গৰম মজা এই টিকেট লৈ ললো তো বলক এইপিনে বুঢ়ী কেইটা আহিব লাগিব তেতিয়াহে আমাক লৈ যাব ইয়াৰ কাৰণে আমি ৱেইট কৰি থাকিম ইয়াত তো গাইছ এতিয়াতো কি কয় নাজানো পিন্ধিব লাগে পিন্ধি আছো যেহেতু নদীৰ মাজত যাম সেইকাৰণে নহ'লে সাঁতুৰিব নাজানো কিবা হৈ যাব তো চাই থাকক গাইছ এতিয়া কাপোৰ চাপোৰ লগাই ললো বুদ্ধি ঘূৰাৰ কাৰণে আৰু এইপিনে বুট ৰেডি হৈ আছে এতিয়া উঠি অলপ ঘূৰি ঘূৰি আহোঁ আপোনালোকে চাই থাকক তো এতিয়া থিয় হৈ ললো ভালকৈ আমাৰ ক্লাছমেট কেইজন আপোনালোকক দেখাবৰ কাৰণে এইপিনে আছে চাহিল তোমাৰ নামটো বিল্লু ন এইপিনে আমাৰ ভাই আৰু মুজাকিৰ আৰু ৰাহুল আৰু এইপিনে আছে আমাৰ কি কয় এইটো জানাৰুল আমাৰ ফ্ৰণ্টত আছে আৰু এখন বৰ্ড তো গাইছ বুটটো বচি গ'ল ভয় লাগি আছে মানে চাওক পানী ঢৌ চাওক সাগৰৰ নিচিনা বুজিছে একদম সাগৰৰ নিচিনা নাযায়চোন আকৌ বহুত মানে এতিয়া নাযায় বুজিছে আমি আহিছিলোঁ তাৰ পৰা আহিছোঁ একদম চাব পাৰিছে ইয়াৰ পৰা আমি আহিছোঁ একদম মাজত আছোঁ আমি মানে একদম লাহে লাহে গৈ আছে বুজিছে কিন্তু কিয় গৈ আছে নাজানো কিন্তু ফিল্ডটো অলপ ভাল লাগি আছে মনটো অলপ ভাল লাগি আছে বুলি মানে ফাৰ্ষ্ট টাইম এনেকুৱা বৰ্ডত উঠি নদীত ঘূৰি আছোঁ অলপ ভয়ো লাগিছে ভালো লাগিছে দুইটাৰ মাজতে মানে চলি আছে লাহে লাহে গৈ আছে একদম লাহে লাহে গাইছ এটা ৰাউণ্ড মাৰি আনি এতিয়া আমাক নমাই দিব ইয়াত আহি গ'ল তো ভাল লাগিছে বহুত বেছি আই থিংক ইয়াত এতিয়া আমাক নমাই দিব ছাইডত ৰখাই দিব এয়া আহি পাই গ'লোঁ ষ্টাৰ্ট অফ কৰি দিলে নমাই দিলে আহি এতিয়া আমাক নমাই দিলে আনি সিহঁত নামি আছে সেইপিনে নামি ৰেডি হৈ গৈছোঁ এতিয়া খুলি দিম এতিয়া আমি বৰ্ড দি ঘূৰি আহিলোঁ ভাল লাগিছে আৰু এইপিনে চবেই ৰেডি হৈ আছে বুট মানে ইয়াত দুই ধৰণৰ পাব এটা হ'ল সেইটো কি কয় সেইটো বোৰো কি কয় আৰু এটা আছে পুৰা স্পীডত চলে এইটো নাম নাজানো তো সেইটো ভাল লাগে তুমি টিকেট আপোনাৰ 600 টকা ল'ব 600 টকা লয় ন সেইটো বোলে 100 টকা লয় কিন্তু এইটো যোৱা নাই গম পোৱা নাই এইটো দিব খবৰকৈ উঠি গ'লো যে 100 টকা লৈছে তুমি উঠিলা নেকি নাই উঠা এইটো উঠা নাই সেইটো 600 টকা লাগে এজনকে ঠিক আছে ব'লা আগৰ পৰা ঘূৰি আহোঁ যাম যাম এনে হুমাংশু কেনেকুৱা লাগিছে এই তোমাৰ ভালেই লাগিছে ভাল লাগিছে ন এনে ভাল আছে দিয়ে মিছল বনাই আছে একদম ধুনীয়াকৈ বহুত মজা লাগিব চাগে চব ঘূৰি ফুৰি এতিয়া আমি একদম মানে কি কয় এইটো কি কয় এইটো আহি গৈছোঁ গ'ল্ড ফিল্ডত ঘূৰি আছোঁ একদম মজাকৈ চাব পাৰে একদম খালী হৈ আছে ধুনীয়াকৈ ঘূৰি আছোঁ আৰু সিহঁত লগত লৈ আছোঁ আৰু এইপিনে চুমি আছে চুমি চিকনি ক'ত গৈ আছ তো তোৰ হেৰি বা কল কৰিছিল তেতিয়া গামোচা লগাই লৈছোঁ ডিঙিত আপোনালোকে কমেণ্টত জনাব মোক গামোচাত কেনেকুৱা লাগে তো গাইছ এতিয়া আমি হাবিৰ মাজত দি ঘূৰি আছোঁ আৰু নদীৰ কিনাৰে দি আৰু এটা বস্তু আপোনালোকে এতিয়া দেখাই আছোঁ এইটো চাওক ভিউটো যা হৈছে ইমান মজা লাগিছে ভিউটো কি ক'ম মানে বহুত বেছি ভাল লাগিছে আৰু এইবোৰ কি গছ এইবোৰ বন হয় ন বন আৰু এইবোৰ কি গছ একদম হেৰি হৈ আছে এনেকৈ দিলে ভাঙি যায় একদম পানী একদম ক্লিন হৈ আছে আপোনালোকে চাব পাৰে এয়া চাওক ইমান ক্লিন হৈ আছে আপোনালোকে খাব পাৰিব নে নাই অলপ খাবা নেকি তুমি নাই নাই মই নাখাওঁ কিয় আৰু বনবোৰ চাওকচোন ইমান ধুনীয়া লাগিছে উমৰাংচু আহিলে আপোনালোকে বিশেষকৈ বস্তু কেইটামান চাব পাৰিব ধৰক হেৰি চাব পাৰিব ভাল নদী এখন চাব পাৰিব একদম ধুনীয়া লোক থকা কিনাৰত পাহাৰ থকা আৰু চাব পাৰিব বুট আৰু ব'ট দি ঘূৰিব পাৰিব আপোনালোকে এইখন নদী যে দেখিছে নদীৰ মাজতে আপোনালোকে ব'ট দি ঘূৰিব পাৰিব বাজেট একদম কম হয় 100 টকাৰ পৰা ষ্টাৰ্ট হৈ যায় 100 200 300 400 500 ইয়াৰ মাজত আপোনালোকে যিটো মন যায় সেইটো দি ঘূৰিব পাৰিব আৰু খানা চানা খাবৰ কাৰণে ইয়াত গ'ল্ড ফিল্ড আছে ইয়াত আহিব বহুত টাইম ৱেইট কৰাৰ পিছত এতিয়া বোলে খোৱা ৰেডি হৈ গ'ল তো এইপিনে চবেই ৰেডি হৈ গ'লে তাত খোৱা দি আছে এতিয়া আমিও গৈ খাই লওঁ ন ভোক বহুত বেছি লাগিছে একদম বহুত বেছি ভোক লাগি গ'ল বুজিছে এতিয়া 4টা বাজিছে এতিয়া খাব দিছে তো ব'লক এতিয়া খাই লওঁ তো চাই থাকিব আপোনালোকক কি দি আছে দেখাম আপোনালোকক ব'লক এই চব ৰেডি হৈ গ'ল তো খাইছে এতিয়া থাল দি দিলে বুজিছে এতিয়া খানা কেতিয়া আহে সেইটো আমি নাজানো তো ৰখি আছোঁ চবেই থাল লৈ বহি আছে এইপিনে জানাৰুল এইপিনে মুজাকিৰ এতিয়া মই ইয়াত থাল এতিয়া চবেই বহি আছে পানীটো দি দিলে এতিয়া ভাত দি আছে ভাত পিঁয়াজ জলকীয়া আৰু কিবা দিব এইপিনে আছে চব্জি মিঠালাওৰ আৰু দিব পাপৰ আৰু এইজনীয়ে একদম পুৰা খাই আছে একদম মাজত বহি চবৰে মাজত বহিছে পুৰা খাই আছে পোনপ্ৰথমে তাই খাই আছে বুজিছে
আৰু খানা খোৱাৰ পিছতে মোৰ ফোনটো সুইচ অফ হৈ গ'ল আৰু একো আপোনালোকক দেখাব নোৱাৰিলোঁ তো তাৰ কাৰণে বহুত বেছি সৰি তো আৰু আজি ভিডিঅ'টো এইটোৱে আছিল তো বাই বাই সাবস্ক্ৰাইব টু মাই চেনেল